Hey my dear friends, আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আছে। আজি আমি পাৰ্চেণ্টেজৰ ক্লাছ কৰিব ওলাইছোঁ, অৰ্থাৎ শতাংশ। এতিয়া আমাৰ এইটো কুৱেশ্যনটো আমাৰ দিয়া আছে 5/12 শতাংশত হ'ল। এতিয়া আমাৰ শতাংশ মানে এটা 100% মানে এটা 100 এক্সট্ৰাকৈ পূৰণ হয়। তেনেহ'লে কুৱেশ্যনত আছে 5/12 এই শতাংশৰ কাৰণে 100 এটা। এতিয়া চাওক 2 দি 6 2 দি 50 2 দি 3 2 দি 25। এতিয়া আমাৰ 5 আৰু 25 লগত মাল্টিপ্লাই কৰিলে 25 5 গুণ 125 আৰু তলত 3 আছিল। এতিয়া 3 4 গুণ 3 4 12ৰ মাজত 4 বাৰ যাব। তাত আকৌ 5 থাকে, 5 3 এবাৰ যাব। 3 4 গুণ 12 3 12ৰ মাজত 4 বাৰ যায় আৰু 3 5ৰ মাজত এবাৰ যায়। 41 বাকী থাকিল 2 আৰু তলত ভেদটো 3 থাকিব। এনেকুৱাকৈ আমি ওলাব পাৰোঁ। ডাইৰেক্ট কৰি ওলাব পাৰে, অলপ কষ্ট হ'ব, কিন্তু ডাইৰেক্ট এনেকুৱা কৰিলে ইজি হয়। সেইকাৰণে এনেকুৱা কৰিলে আমাৰ এনচাৰটো কম সময়তে ওলায়। যদি বুজি নাপায় তেনেহ'লে আকৌ কৰি দিছোঁ। 25 3 12ৰ মাজত 4 বাৰ যাব আৰু 3 5ৰ মাজত এবাৰ যাব। বাকী থাকিল 5ৰ মাজত 3 যোৱাৰ পিছত বাকী থাকিল 2টো ওপৰত যাব আৰু যি হৰণ দিছিলোঁ সি তলত আহিব। তেনেহ'লে 41 2 5 3 এই আমাৰ এনচাৰ হ'ল। আশা কৰোঁ আপোনালোকে বুজি পাইছে। এতিয়া আমাৰ কুৱেশ্যনত দিয়া আছে কি 22% মানে কিমান হ'ব। এতিয়া আমাৰ এই পাৰ্চেণ্ট মানে আমি জানো 100 এটা মাল্টিপ্লাই 100 এটা ডিভাইড হয়। এতিয়া আমাৰ কুৱেশ্যনটো দিয়া আছে 22% ঠাইত 100 এটা আহিব। এইখিনি আমাৰ এনচাৰ। পাৰ্চেণ্ট মানে জাষ্ট এটা 100 আহিব। আশা কৰোঁ বুজি পাইছে। আহক আমি অলপ টাইপটো চেঞ্জ কৰোঁ। কুৱেশ্যনত দিয়া আছে এটা ৰাশিৰ 12 মিশ্ৰ ভগ্নাংশত দিয়া আছে। এইখিনি আমাৰ মিশ্ৰ ভগ্নাংশত দিয়া আছে। পাৰ্চেণ্টটো বেলেগ। পাৰ্চেণ্ট হৈছে 50 কেজি, বাকীটো হ'ব কিমান সেইটো হৈছে। এতিয়া আমাৰ কুৱেশ্যন মতে 12 1/2। এতিয়া আমাৰ এইটো আগত কৰাৰ পিছতে আমি পাৰ্চেণ্টটো কৰিম। এইখিনি আমাৰ মিশ্ৰ ভগ্নাংশৰ পৰা ভগ্নাংশলৈ নিবলৈ আমি আগতে শিকিছোঁ। কালি এটাৰ ভিতৰত শিকিছিলোঁ এটা কুৱেশ্যনত। এতিয়া এইটো এইপিনে পূৰণ হয় আৰু ওপৰখিনি প্লাছ হয়। 12 2 গুণ 24 প্লাছ 1 = 25। তলতটো তলতে থাকে। এতিয়া আমাৰ 25/2। এতিয়া এই পাৰ্চেণ্টৰ ঠাইত এটা 100 আহে। 100টো অহাৰ পিছত 100ৰ তলত নাই মানে এটা 1 আছে। এতিয়া এইখিনি আমি এনেকৈ লিখিব পাৰি 25/2। এই 1টো আছে, এইখিনি ইপিনে আনিলে তলতটো ওপৰত যাব 100। এতিয়া 25 100ৰ মাজত 4 বাৰ যাব। এতিয়া আমাৰ 4 2 গুণ 8।
8 into 5 3 5 3 হলে কিমান হ'ব 8 3 গুণ 24 4 7 2 8 5 গুণ 40 আৰু 2 42 424 কেজি হ'ব আমাৰ এনসারতে দিয়া আছে আশা কৰো আপোনালোকে বুজি পাইছে হে ফ্ৰেন্ডস সক এতিয়া আমাৰ কোৱেশ্চনত দিয়া আছে 150 গ্রাম 30% ইকুয়াল হোৱাট দিয়া আছে কি হ'ব এইখিনি সলিউশন কৰিলে কি হ'ব এতিয়া আমাৰ 150 30 গ্রাম 30% থাকার কারণে তলত এটা 100 আহিব 150 গ্রাম দিলো পার্সেন্ট কারণে 30% কারণে 30 তলত এটা 100 আহিল এতিয়া আমাৰ 0 দি 0 ক্যান্সেল কৰি দিলো 0 দি 0 ক্যান্সেল কৰি দিলো এতিয়া বাকি থাকিল কি এইপিনে পূৰণ হয় সদায় মনত ৰাখিব আৰু এইপিনে হৰণ হয় এইপিনে পূৰণ হয় আৰু এইপিনে হৰণ হয় এতিয়া আমাৰ 3 আৰু 15 পূৰণ কৰিলে 3 15 45 এইখিনি আমাৰ आंसर হ'ব আমাৰ দেৱাই আছে আশা কৰো বুজি পাইছে এতিয়া আমাৰ 2/5 অক শতাংশত প্ৰকাশ কৰবা দিছে আকৌ এতিয়া 2/5 অক দিলে শতাংশ মানে আমি জানো পূৰণ 100 মানে পূৰণ হে বুজায় এই কারণে পূরণ আহে ইয়াত তে 5 দি দুবার যাব আর 0 টু ডাইরেক্ট উপৰত উঠি যাব 0 মাজত হৰণ দিলে নহয় এই কারণে এতিয়া 2 4 হয় আৰু লগত 0 আৰু এটা কথা যদি এনেকুৱা যদি থাকে 20,000 যদি থাকে আর 2 দি পূরণ করবার দিয়ে তেনেহলে ইমান ভাববা নালাগে ডাইরেক্ট এটো দি এটো পূরণ করার পিছত যিখিনি 0 থাকে এইখিনি পিছত বহাই দিলে হৈ যাব এটো তার নিয়ম পূরণ 0 লগত ডাইরেক্ট পূরণ কৰিলে যি হ'ব নকৰিলে হি হ'ব এই কাৰণে ডাইরেক্ট বহাই দিলে হৈ যাব এই কাৰণে আমি 2 লগত 2 পূৰণ কৰি দিছো 4 হৈছে আৰু যেটো ডাইরেক্ট ইয়াত বহাই দিছো আশা কৰো বুজি পাইছে এতিয়া চাওক আমাৰ কোশ্চেনত দিয়া আছে কোনটো সংখ্যাৰ 3তকৈ 22% কম কোনটো সংখ্যা 3তকৈ 22% কম হ'ব এতিয়া চাওক আমি আগতে কৈছিলো এই যেখিনি থাকে পার্সেন্ট আগত যেখিনি থাকে তার তলতে 100 এটা বহে এই আগত কব খুজিছিলো কোনোবা যদি বুজি নাপায় এতিয়া বুজি পাব 3টো সিঙ্গেলি আছে এই কাৰণে 3 লিখিলো আৰু ফ্রম এতিয়া আমাৰ 22% থাকার কারণে তলত এটা 100 আহি যাব 0 দি 0 এতিয়া আমাৰ 3 দি 22 মাজত 3 কেইবাৰ যাব 3 2 6 3 2 6 66 হলে 3তকৈ কম থাকার কারণে মাইনাস করবা লাগবো কিমানৰ পৰা 3ৰ পৰা 66 মাইনাস কৰিব লাগে 66 মাইনাস কৰিলে 3ৰ পৰা 66 মাইনাস কৰিব লাগে এতিয়া মাইনাস কৰিলে ইয়াত 0 আছে 0 থাকিলে কেনেকৈ কৰিব তেনেহলে ইয়াৰ পৰা এক ধাৰ লম ধাৰ ললে ইয়াত 10 হ'ব 10ৰ পৰা এক ধাৰ ললে
ঢাল ললো 10 হ'ল 10ৰ পৰা 6 গ'লে 4 হ'ব আৰু এই 10 যে আছিল ইয়াৰ পৰা এক ঢাল লৈছিলোঁ তেতিয়া 10ৰ পৰা যেতিয়া এক ঢাল ললো 9 থাকিল 9ৰ পৰা 6 গ'লে 3 আৰু বাকী থাকিল 2 3 4 এয়া আমাৰ এনসাৰ হ'ব আশা কৰোঁ বুজি পাইছে এতিয়া আমাৰ কোশ্চেনত দিয়া আছে 0.127 কৰ শতাংশত প্ৰকাশ কৰিব দিছে এতিয়া আমাক এই শতাংশৰ কাৰণে এটা 100 পূৰণ হয় আমি আগতে পাইছোঁ তেতিয়াহ'লে 0.137 শতাংশৰ কাৰণে আমাৰ 100 এটা আহে 100টো যেতিয়া পূৰণ কৰিলে ডাইৰেক্ট আমি লিখব পাৰোঁ 3.7 যেতিয়া আমি এই 20টো 0.2 ঘৰ পিছুৱাই দিব যদি ইয়াত 30 থাকিলে হয় তেলে 30 তেনেহ'লে দশমিকটো ইয়াত আহিলে হয় সেয়ে ডাইৰেক্ট যিমানে থাকে ডাইৰেক্ট পূৰণ কৰিব নালাগে 0টো ডাইৰেক্ট দশমিকটো 0 যিমান থাকিব দশমিকটো সিমানে পিছুৱাই দিলে হৈ যাব দশমিক আমাৰ আছিল 3 ঘৰ আগত এতিয়া দশমিকটো আহি যাব 1 ঘৰ আগত আমাৰ এনসাৰটো দিয়া আছে আশা কৰোঁ বুজি পাইছে এতিয়া আমাৰ কোশ্চেনত দিয়া আছে 25 জন ছাত্ৰ ছাত্ৰীৰ 72% গণিত ভাল আৰু গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান এতিয়া আমাৰ 72% গণিতত ভাল দেখাইছে তেনেহ'লে 72 টোটেল আমাৰ কিমান পাৰ্চেন্ট থাকে টোটেল আমাৰ 100% থাকে 100ৰ মাজত যদি 72% ভাল তেনেহ'লে বাকি কিমান থাকে বাকি থাকে 28% 28% এই 28%ত কিমানজন ছাত্ৰ ছাত্ৰী হয় এই আমাক খুজিছে এতিয়া আমি 28%ৰ কাৰণে আমাৰ 100 এটা আহিব আৰু এই 20 টো এইপিনে যাই পূৰণ হ'ব 100 দি 20 আমি 4 বাৰ দিব পাৰোঁ আৰু 4 7 28ৰ মাজত 7 বাৰ যাব আমাৰ 7 এনসাৰ হৈ যাব বুজি পাইছে তাৰমানে কি হৈছে আমাৰ পাৰ্চেন্টটো কিমান পাৰ্চেন্ট ছাত্ৰই ভাল পায় 72% এতিয়া 72% যদি ভাল পায় তেনেহ'লে আমাৰ পাৰ্চেন্টটোৱে আমাৰ 100%ৰ মাজত 72% ভাল পালে 28% ভাল নাপায় ভাল নাপোৱাৰ সংখ্যাটো দি ভাল নাপায় সংখ্যাটো দি আমাৰ ক্যালকুলেশন কৰিলে এনসাৰটো আহিব 28% পাৰ্চেন্ট থকাৰ কাৰণে 100টো আহে এই 100টো দিছো আৰু 25% টোটেল ছাত্ৰ ছাত্ৰী আছে 25 জন সেইকাৰণে আমাৰ 25 100 দি 25 100ৰ মাজত 4 বাৰ যায় 4 আকৌ 28ৰ মাজত 7 বাৰ যায় এই আমাৰ 7 এনসাৰ হ'ব আশা কৰোঁ ভালদৰে বুজি পাইছে যদি ভালদৰে বুজি নাপায় তেনেহ'লে কমেন্ট কৰিব আৰু যদি বুজি পাইছে তেনেহ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আহক আজি আমাৰ নেক্সট কোশ্চেনত কিমান দিয়া আছে 1 কুইণ্টেলত 15% ইকুৱেল হোৱাট মানে 15% কিমান হ'ব এই হৈছে এতিয়া আমি জানো যে এক কুইণ্টেলত কিমান কেজি হয় 1 কুইণ্টেলত আমাৰ 1000 কেজি হয় আমি আগতে জানো এতিয়া 1000 কিলো হলে পার্সেন্ট আমার কিমান দিয়া আছে 15 পার্সেন্ট আমার কিমান 15 পার্সেন্ট আমার কিমান হচ্ছে 100 পার্সেন্ট মানে এই পার্সেন্টের কারণে আমার 100 টো আহে
এই পাৰ্চেণ্টৰ কাৰণে 100টো আহে এতিয়া 20 কাটি দিলোঁ এতিয়া 15 আৰু বাকী থাকে 10 150 কেজি 20 কাটি দিলোঁ তেনেহ'লে বাকী থাকি 10 ডাইৰেক্ট 15টো বহাই দিলোঁ 0টো পূৰণ কৰিব নালাগে ডাইৰেক্ট 0টো বহাই দিলে এনচাৰটো ওলাই যাব আশা কৰোঁ বুজি পাইছে